আজি গভৰ্ণমেণ্ট অফ আসামৰ যিটো কেবিনেট আৰু যি গভৰ্ণৰৰ যি ডিচিশ্যন সেইটো আমি UPPL দলৰ তৰফৰ পৰা ৱেলকাম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। এইটো এটা ভাল এটা ডিচিশ্যন হৈছে আৰু 32 লাখ জনসাধাৰণে তেনেকুৱাই এটা ডিচিশ্যন বিচাৰি আছিলে, যিহেতু কৰোনা ভাইৰাছৰ কাৰণে নিৰ্বাচনটো সঠিক সময়ত বা এনাউন্স কৰা হিচাপে পাতিবলৈ পৰা নাই। সেইকাৰণে যেতিয়ালৈ নিৰ্বাচন হ'ব তেতিয়ালৈকে গভৰ্ণৰৰ হাততে BTC প্ৰশাসনৰ দায়িত্বটো থাকক আৰু এজন দক্ষ বিষয়াক ইয়াত দায়িত্ব দিয়া যাওক, সেই কথাটো চবে বিচাৰিছিলে। আৰু এই ডিচিশ্যনটো লোৱাৰ কাৰণে মহামান্য গভৰ্ণৰ প্ৰফেচাৰ যোগেদিশ মুখী ছাৰক আমি ধন্যবাদ জনাইছোঁ আৰু আমি সকলো আশা কৰিছোঁ যে তেখেতৰ নেতৃত্বত আমাৰ প্ৰশাসনে নিকা আৰু স্বচ্ছ কাম কৰিব। যিখিনি এটা সাফোকেটেড আৰু ভেৰি কৰাপ্টেড এটা পৰিৱেশত আমি আছিলোঁ, যেতিয়া কৰাপ্ট পৰিৱেশত আছিলোঁ, সেইবিলাক নাইকিয়া হ'ব আৰু আমি সকলোৱে এটা সুস্থ এটা প্ৰশাসন পাবলৈ সক্ষম হ'ম, সেইটো আমি আশা কৰিছোঁ। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে অসমত কৰোনা ভাইৰাছৰ লগত যুদ্ধ কৰি আজিলৈকে সফলতা অৰ্জন কৰিব পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হেল্থ এণ্ড ফিনেন্স মিনিষ্টাৰ, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত মই ৰাইজক আহ্বান কৰিছোঁ যে চৰকাৰক কোঅপাৰেট কৰিব লাগে আৰু যিখিনি ৰুলছ চৰকাৰে বান্ধি দিছে, ছ'চিয়েল ডিষ্টেঞ্চিং, মাস্ক পিন্ধিব লাগে আৰু আমাৰ যিটো চেনিটাইজেশ্যনৰ কথা যিবিলাক কোৱা হৈছে এইটো যাতে সকলো মানি চলে। মই বহুত সময়তে দেখিছোঁ দোকান পোহৰত আহোঁতে আমাৰ মানুহবিলাকে ছ'চিয়েল ডিষ্টেঞ্চো মেইনটেইন কৰা নাই। এই বেমাৰটোৱে যিহেতু এজনৰ পৰা আনজনত টাচ হ'লে বা ওচৰত গ'লে বিয়পায়, তেনেহ'লে আমি ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰাটো আমাৰ সকলোৰে দায়িত্ব। তো সেইটো যাতে সকলোৱে মানি চলে আৰু অনাগত দিনত আমাৰ 32 লাখ জনসাধাৰণ আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম আৰু আমাৰ অঞ্চলত যাতে শান্তি সম্প্ৰীতি থাকে, সঠিক পথত উন্নয়নটো আগবাঢ়ে, মই সেইটোকে আশা কৰিছোঁ আৰু UPPL দলৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ।